সপোন আমি সকলোৱে দেখোঁ কিছুমান সপোনে আমাক উৎসাহিত কৰি তোলে আৰু কিছুমান সপোনে শংকিত কৰি তোলে ভৱিষ্যতৰ কাৰণে বৃক্ষ ৰাশি বা লগ্ন জাতকসকলৰ কাৰণে জুন মাহটো বিশেষকৈ আপোনালোকৰ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ গ্ৰহে 11 জুনলৈকে বৃক্ষ ৰাশিতে অৱস্থান কৰি থাকিব আনহাতে শুক্ৰ গ্ৰহে অষ্টম ভাৱৰ অধিপতি গ্ৰহ বৃহস্পতিৰ সৈতে একেলগে থাকিব আমি অষ্টম ভাৱৰ পৰা দুখ কষ্ট মানসিক অশান্তি দুশ্চিন্তা এই সকলোবিলাক বিচাৰ দিওঁ গতিকে অষ্টমপতি বৃহস্পতিৰ সৈতে শুক্ৰৰ যি জ্যোতি এই জ্যোতিয়ে আপোনালোকৰ ক্ষেত্ৰত বিশেষকৈ কিছু নাভাবিবলগীয়া কথা আপোনালোকৰ মনলৈ অহাৰ সম্ভাৱনা আছে আৰু শুক্ৰ গ্ৰহে যেতিয়া 12 জুনত আপোনালোকৰ ধন ভাৱ বিচাৰ কৰা স্থানলৈ অৱস্থান কৰিব এই সময়খিনি কিন্তু আপোনালোকৰ ক্ষেত্ৰত উন্নত হৈ থাকিব গতিকে আপোনালোকৰ 12 তাৰিখৰ পৰা যথেষ্ট শুভত্ব পাব আনহাতে শুক্ৰ গ্ৰহ হৈছে বৃক্ষ ৰাশি বা লগ্ন জাতকসকলৰ ষষ্ঠ ভাৱৰ অধিপতি গ্ৰহ তুলা ৰাশি হৈছে বৃক্ষ ৰাশি বা লগ্ন জাতকসকলৰ ষষ্ঠ ভাৱ আৰু শুক্ৰ গ্ৰহে গৈ আপোনালোকৰ ৰাশিত অৱস্থান কৰি থকা স্বাস্থ্যৰ পক্ষে আপোনালোকৰ কাৰণে যথেষ্ট শুভত্বই দি থাকিব গতিকে স্বাস্থ্যৰ পক্ষে আপোনালোকৰ চিন্তাৰ কোনো কাৰণ নাই এই মাহটোৰ ভিতৰত আৰু আমি যদি ধন ভাৱৰ বিষয়ে যদি আমি ক'ব যাওঁ ধন ভাৱৰ অধিপতি গ্ৰহ বুধ গ্ৰহে আপোনালোকৰ ৰাশিত 13 জুনলৈকে অৱস্থান কৰি থাকিব 13 জুনলৈকে আপোনালোকৰ কাৰণে আৰ্থিক ক্ষেত্ৰত কিছু টকা পইচাৰ লেনদেনত আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু 13 জুনৰ পিছত 14 জুনত আপোনালোকৰ ৰাশিৰ অধিপতি গ্ৰহ ধন ভাৱৰ অধিপতি গ্ৰহ বুধে যেতিয়া অৱস্থান কৰিব এই সময়খিনি আপোনালোকৰ কাৰণে শুভত্ব আনিব বুধ গ্ৰহ হৈছে আপোনালোকৰ কাৰণে পঞ্চম ভাৱৰ অধিপতি গ্ৰহ হয় পঞ্চম ভাৱৰ অধিপতি গ্ৰহ গৈ আপোনালোকৰ ৰাশিত অৱস্থান কৰি থকাই সন্তানৰ ফালৰ পৰা আপোনালোকে শুভত্ব পাই থাকিব প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰতো আপোনালোকে শুভত্ব পাব আৰু যিসকলে সৃষ্টিৰ কৰ্মৰ সৈতে জড়িত হৈ আছে সেইসকলৰ কাৰণে শুভত্ব থাকিব আৰু বৃক্ষ ৰাশি বা লগ্ন জাতকসকলে কিন্তু কেতু গ্ৰহ আপোনালোকৰ পঞ্চম ভাৱতে অৱস্থান কৰি থকাই মে মাহৰ আগৰ সময়খিনি আপোনালোকে সন্তানৰ ক্ষেত্ৰতে হওক প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰতে হওক বৰ সুবিধাজনক ফল পাবলৈ সমৰ্থ হৈছিল বুলি ক'ব নোৱাৰি গ্ৰহ বুধৰ অৱস্থানে আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত 14 জুনৰ পিছৰ সময়খিনি যথেষ্ট শুভত্ব প্ৰদান কৰিব এতিয়া বুধ গ্ৰহে আপোনালোকৰ তৃতীয় ভাৱত অৱস্থান কৰিব 29 জুনৰ পিছত তৃতীয় ভাৱত অৱস্থান কৰিব আপোনালোকে কাম কাজৰ কাৰণে কিছুমান কম দূৰত্বৰ ঠাইলৈ যাত্ৰা কৰিব লগাত পৰিব পাৰে এতিয়া আমি তৃতীয় ভাৱৰ অধিপতি গ্ৰহৰ চন্দ্ৰৰ বিষয়ে আমি যদি কওঁ চন্দ্ৰই প্ৰতিটো ৰাশিত আঢ়ৈ দিনকে গোচৰ কৰে গতিকে আমি শেষৰ ফালে দিন হিচাপে আপোনালোকক জনাম বৃক্ষ ৰাশি বা লগ্ন জাতকসকলৰ আমি চতুৰ্থ ভাৱৰ বিষয়ে যদি ক'ব যাওঁ চতুৰ্থ ভাৱৰ পৰা মন মাতা স্কুলীয়া শিক্ষা এই সকলোবিলাক ঘৰ পৰিয়াল এই সকলোবিলাক বিচাৰ দিওঁ আপোনালোকৰ চতুৰ্থ ভাৱৰ অধিপতি গ্ৰহ ৰবি গ্ৰহে 14 জুনলৈকে আপোনালোকৰ ৰাশিতে অৱস্থান কৰি থাকিব গতিকে এই ক্ষেত্ৰত স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও যথেষ্ট শুভত্ব পাই থাকিব কিয়নো ৰবি গ্ৰহে আপোনালোকৰ ৰাশিত অৱস্থান কৰি থাকি 14 জুনলৈকে 15 জুনত আপোনালোকৰ দ্বিতীয় ভাৱলৈ অৱস্থান কৰিব গতিকে গোটেই মাহটোৰ ক্ষেত্ৰতে আপোনালোকে শুভত্ব পাব ঘৰুৱা কাম কাজত আপোনালোকে অগ্ৰগতি লাভ কৰিব পাৰিব মাতৃৰ পৰা আপোনালোকে সহায় সহযোগিতা আশা কৰিব পাৰে আৰু এটা কথা আমি চতুৰ্থ ভাৱৰ পৰা মানসিক স্থিতিও বিচাৰ দিওঁ যদিও শুক্ৰ গ্ৰহে আপোনালোকৰ
অষ্টম পতিৰ সৈতে অৱস্থান কৰি থাকিব 11 জুনলৈকে কিন্তু মন মানসিক অৱস্থা বিচাৰ কৰা স্থানৰ অধিপতি গ্ৰহ ৰবিয়ে আপোনালোকৰ ৰাশিৰ অৱস্থান কৰি থকাই আপোনালোকে দুঃস্বপ্ন যি দুঃস্বপ্নৰ পাছত খেদি ফুৰিছে তাৰ পৰা যে অব্যাহতি পাব এই মাহটোৰ ভিতৰত ইয়াকে বুজাইছে এতিয়া আমি ষষ্ঠ ভাৱৰ অধিপতি গ্ৰহ শুক্ৰৰ বিষয়ে ইতিমধ্যে কৈছে যে ষষ্ঠ ভাৱৰ অধিপতি গ্ৰহে আপোনালোকৰ ৰাশিৰ অৱস্থান কৰি থাকিব 11 জুনলৈ আৰু 12 জুনত শুক্ৰ গ্ৰহে দ্বিতীয় ভাৱত অৱস্থান কৰি থাকিব কাম কাজৰ ক্ষেত্ৰতো শুভত্ব পাই থাকিব আৰু স্বাস্থ্যৰ পক্ষেও আপোনালোকে শুভত্ব পাই থাকিব সপ্তম ভাৱৰ অধিপতি গ্ৰহ মংগল গ্ৰহে আপোনালোকৰ দ্বাদশ ভাৱত অৱস্থান কৰি থাকিব কৃষ্ণ ভক্তি কথাৰ ৰাশিফললৈ আপোনালোকক স্বাগতম জনাইছো আমি প্ৰতিমাহে আপোনালোকলৈ ৰাশিফল আগবঢ়াই লৈ যাওঁ যদি আপোনালোকে সময়মতে আমাৰ ৰাশিফল পাব বিচাৰে তেতিয়াহ'লে আমাৰ ভক্তি কথা চেনেলটো সাবস্ক্ৰাইব লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া আমি মংগল গ্ৰহৰ গোচৰৰ বিষয়ে কৈ আছিলো মংগল গ্ৰহ সপ্তম পতি গ্ৰহ হৈ আপোনালোকৰ ব্যয়স্থানত অৱস্থান কৰি থকাই আপোনালোকৰ ক্ষেত্ৰত বিবাহৰ ক্ষেত্ৰত বিশেষকৈ এই মাহটো অপেক্ষা কৰিব পাৰিলে নিশ্চিত ৰূপত সুফল পাব আৰু যদি বিবাহ সম্পূৰ্ণ হৈও তথাপিও সৰু সুৰা বাধা আপোনালোকে নোপোৱা নহয় আপোনালোকে সৰু সুৰা বাধাৰ মাজেৰে আগবাঢ়ি যাব লাগিব আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰতো আপোনালোকে অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে আনহাতে মংগল গ্ৰহ হৈছে ব্যয়পতি ভাৱৰ অধিপতি গ্ৰহ গৈ ব্যয়স্থানত অৱস্থান কৰাই দূৰ দূৰণিৰ সৈতে সম্পৰ্কিত হৈ আপোনালোকে সুফল পাব আৰু যিসকলে মেডিকেল ফিল্ডৰ সৈতে সম্পৰ্কিত হৈ আছে সেইসকলৰ কাৰণেও কিন্তু যথেষ্ট শুভ ফল পাব আৰু আমি অষ্টম ভাৱৰ বিষয়ে ইতিমধ্যে কৈছো অষ্টম ভাৱৰ অধিপতি গ্ৰহ বৃহস্পতি আপোনালোকৰ ৰাশিত অৱস্থান কৰি থাকিব আৰু বৃহস্পতি হৈছে আপোনালোকৰ একাদশ ভাৱৰ অধিপতি গ্ৰহ গৈ আপোনালোকৰ ৰাশিত অৱস্থান কৰি থকাই আপোনালোকৰ গোটেই বছৰটোৰ কাৰণে বন্ধু বান্ধৱ আৰু জ্যেষ্ঠজনৰ আশীৰ্বাদ আপোনালোকৰ লগত থাকিব আৰু এতিয়া আমি আপোনালোকৰ নৱম আৰু দশম ভাৱৰ বিষয়ে যদি ক'ব যাওঁ নৱম ভাৱৰ অধিপতি আৰু দশম ভাৱৰ অধিপতি গ্ৰহ একেজনাই শনি গ্ৰহে আপোনালোকৰ দশম ভাৱত অৱস্থান কৰি আছে গতিকে ভাগ্যস্থান আৰু কৰ্মস্থান দুইটা স্থানে আপোনালোকে শুভত্ব পাই থাকিব বৃষ ৰাশি বা লগ্ন জাতকসকলৰ যি গ্ৰহৰ গোচৰ সেই সম্পৰ্কে আমি সবিশেষ জনালো এতিয়া দিন হিচাপে যদি ক'ব বিচাৰো 1 আৰু 2 আপোনালোকৰ ইচ্ছা পূৰণৰ ক্ষেত্ৰত যথেষ্ট শুভ দিন 1 আৰু 2 জুন 3 আৰু 4 জুন আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত বিশেষকৈ খৰচ হোৱাৰ সম্ভাৱনা কিন্তু আছে 5 আৰু 6 এই দুটা দিন যথেষ্ট শুভ আপোনালোকৰ কাৰণে 5 আৰু 6 7 আৰু 8 আৰ্থিক ক্ষেত্ৰত আপোনালোকে শুভত্ব পাব 9 10 11 যাত্ৰাৰ ক্ষেত্ৰত আপোনালোকে শুভত্ব পাই থাকিব কোনো ডকুমেণ্টত যদি আপোনালোকে সাইন কৰিব বিচাৰে তেতিয়াহ'লে 9 10 11 এই তিনিটা দিনৰ ভিতৰত আপোনালোকে কৰি ল'ব পাৰে 12 আৰু 13 আপোনালোকৰ মাতৃপক্ষে শুভ স্কুলীয় ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে শুভ 14 আৰু 15 প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত আপোনালোকে শুভত্ব পাই থাকিব 16 17 আৰু 18 কৰ্মৰ ক্ষেত্ৰত আপোনালোকে শুভত্ব পাই থাকিব কিন্তু কাৰোবাৰ সৈতে যদি কটাকটি হয় তেতিয়াহ'লে আপোনালোকে তাৰ পৰা আঁতৰি অহাই মংগল হ'ব 19 আৰু 20 এই দুটা দিনত আপোনালোকে যিমান দূৰ সম্ভৱ ব্যৱসায় যদি আপোনালোকে ষ্টাৰ্ট কৰিব পাৰে তেতিয়াহ'লে এই দুটা দিন আপোনালোকে ল'ব পাৰে নিশ্চিত ৰূপত সুফল পাব 21 22 আৰু 23 যাত্ৰাৰ ক্ষেত্ৰত আপোনালোকে কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব 24 আৰু 25 ভাগ্যপক্ষ মজবুত হৈ থাকিব 26 আৰু 27 কৰ্মৰ ক্ষেত্ৰত শুভত্ব পাই থাকিব 28 আৰু 29 জুন ইচ্ছা পূৰণৰ ক্ষেত্ৰত শুভত্ব পাব মনোবাঞ্ছা পূৰ্ণ হোৱাৰ দিন
30 জুন কিন্তু আপোনালোকে খৰচ পাতিৰ ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। বৃক্ষ ৰাশি বা লগ্ন জাতকসকলৰ এই জুন মাহটোৰ যি ৰাশিফল আপোনালোকলৈ আগবঢ়ালোঁ, অহা মাহত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ইয়াৰ পৰা আজি বিদায় লৈছোঁ। কৃষ্ণ।